প্ৰথম ৰাজ্য যিখন ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকল আমি ৰিটায়াৰমেণ্টৰ এজটো আমি নিৰ্ণয় কৰিছোঁ সেইটো আপুনি নিশ্চয় জানিছে আৰু সিদিনাখন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি অসমৰ অংগনবাড়ী কৰ্মীসকলক সহায়িকাসকলক টাৰ্মিনেল বেনিফিট দিছোঁ আৰু সেই টাৰ্মিনেল বেনিফিট দিয়া ৰাজ্য হৈছে ভাৰতবৰ্ষৰ ভিতৰত অসমৰ একমাত্ৰ ৰাজ্য যি অংগনবাড়ী কৰ্মীৰ সহায়কৰ যি স্বীকৃতি তেওঁলোকৰ যিটো অৱদান তাক আমি তেওঁলোকক আচলতে সেই অৱদানৰ এটা আমি স্বীকৃতি দিছোঁ আপোনালোকে জানি ভাল পাব যে এগৰাকী অংগনবাড়ী কৰ্মীৰ ৰিটায়াৰমেণ্ট হ'লে 4 লাখ টকা তেওঁলোকক মই দিছোঁ আৰু কৰ্মীৰ ৰিটায়াৰমেণ্টত 3 লাখ আৰু যিটো আমাৰ মানে মিনি অংগনবাড়ী কেন্দ্ৰ আছে তাত 3 লাখ আৰু মানে সহায়িকাসকলৰ কাৰণে 2 লাখ এই বছৰ আমি 26.78 কোটি টকা তেওঁলোকক একেদিনাই মোকলাই দিলোঁ আৰু এই বিত্তীয় বৰ্ষটো মই 90 কোটি টকা ৰাখিছোঁ ভৱিষ্যতে যিসকল ৰিটায়াৰমেণ্ট হ'ব তেওঁলোকৰ টাৰ্মিনেল বেনিফিটৰ কাৰণে এতিয়া মানে তালুকদাৰ ডাঙৰীয়া কওক যে ডিপাৰ্টমেণ্টে কিবা কৰিছে নে নাই আপুনি নিজে জানিব এটা সঠিক কথাৰে অধ্যক্ষ মহোদয় এই ডিপাৰ্টমেণ্টটো আমি যাব বিচাৰিছোঁ আৰু যিসকলে অধ্যক্ষ মহোদয় মই নাই কোৱা যে আমাৰ সমস্যা আছে এতিয়াও আমি যথেষ্টখিনি কৰিব লগা আছে আৰু যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকাই অতি মানে আন্তৰিকতাৰে সেৱাৰ মনোভাৱেৰে এই বিভাগটোক তেওঁলোকে সেৱা আগবঢ়াইছে চৰকাৰখনত তেওঁলোকৰ ওপৰত সদিচ্ছা আছে কিন্তু প্ৰথমতে মই